নমস্কাৰ আপোনালোক সকলোকে আমাৰ পুনৰ জ্যোতিকা গগৈ ইউটিউব চেনেল 35 লৈ পুনৰ বহুত স্বাগতম জনাইছোঁ। আজি মই ভেদাইলতাৰ চাটনি বনাম, সেয়া আপোনালোকক দেখুৱাম মানে কেনেকেনো বনাব লৈছোঁ। আপোনালোকেতো সকলোৱে জানেই ন ভেদাইলতাৰ চাটনি কেনেকৈ বনাব লাগে বা কেনেকৈ কি কৰিব লাগে, হ'লেও মানে মোৰ ষ্টাইলত মানে আপোনালোকৰ মাজত অলপমান উপস্থাপন কৰিম বুলি ভাবিছোঁ। সেয়ে আপোনালোকে আমাৰ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ভেদাইলতাৰ চাটনিৰ কাৰণে লৈছোঁ ভেদাইলতাৰ পাত, এয়া আপোনালোকে দেখিছে। তাৰপিছত আৰু এইফালে মান ধনিয়া পাত লৈছোঁ, আৰু এয়া নহৰু, তাৰপিছত এইফালে দুটামান কেঁচা জলকীয়া, আৰু এয়া বুট কেইটামান লৈছোঁ। মানে বুটকেইটা দি দিলে খাবলৈ বেছি টেষ্টি হ'ব, আৰু সেইকাৰণে লৈছোঁ। ভেদাইলতাৰ পাতখিনি মিক্সি জাৰটোত ভৰাই দিম। তাৰপিছত এইফালে নৰসিংহ, মানে গোটেইবিলাক বস্তু একেলগতে ইয়াত দি দিম। তাৰপিছত এইখিনি চাটনিৰ কাৰণে। তাৰপিছত মই আৰু এটা ৰেচিপি লৈছোঁ, আপোনালোকক মই আজি দেখাম। তাকে আজি আৰু এটা ৰেচিপি লৈছোঁ। এয়া মই কচ মাছ আনিছোঁ। কচ মাছখিনি পূৰা হালধি দি পেলাই ফেটি থৈ দিছোঁ। ইয়াত 10 মিনিটমান হ'ল ফেটি থোৱা। তাৰপিছত এই কচ মাছ বনাবৰ কাৰণে মই ইয়াত পিঁয়াজ, তাৰপিছত আকৌ এয়া ধনিয়া পাত, তাৰপিছত বিলাহী, গোটা বিলাহী দুটা লৈছোঁ। তাৰপিছত আকৌ এইফালে জলকীয়া লৈছোঁ। তাৰপিছত আৰু এয়া গোটা ডাঙৰ ঔটেঙা এটা লৈছোঁ। এইটো মানে বেলেগ এটা আঞ্জা হ'ব, মানে খালি কচ মাছেৰে হ'ব, মানে আপোনালোকক দেখাই দিছোঁ আৰু এয়াই। খুন্দা নহৰু, এইটো মই কাপতে খুন্দিলোঁ আৰু নহৰুখিনি ধুনীয়াকৈ খুন্দি মেলি লৈ লৈছোঁ। আৰু এতিয়া কেনেকৈ বনাম মই আপোনালোকক দেখুৱাম। তো আপোনালোকে গাইজ আমাৰ চেনেলটোৰ জৰিয়তে এই ভিডিঅ'টো মানে চাই থাকিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। এতিয়া মই পিঁয়াজখিনি পেষ্ট বনাই ল'লোঁ, ধুনীয়াকৈ মিক্সাৰত দি ল'লোঁ আৰু জলকীয়াৰ সৈতে। তাৰপিছত এইফালে ৰচুনখিনি খালি মানে এক্সট্ৰাকৈ থৈ দিছোঁ। তাৰপিছত এয়া বিলাহী দুটা যে দেখাইছিলোঁ আপোনালোকক, এয়া এইখিনি মিক্সাৰত দি গ্ৰেইণ্ড কৰি ল'লোঁ। আজি মানে মই চৌখাত বনাবলৈ লৈছোঁ, মানে তাতে শীতকাল আহি পাইছে ন, এতিয়া কাতি মাহ, ঠাণ্ডাও লাগে, সদায় কিমাননো গেছত বনাই থাকিম ন। আজি সেয়া মানে জুইত বনাব লৈছোঁ। জুই খানাৰ টেষ্টটো বেলেগ, মানে গেছৰ আঞ্জাত বনোৱাতকৈ মানে জুইত বনোৱা আঞ্জাৰ সোৱাদটো খাবলৈ বেছি টেষ্ট লাগে। তো মই এতিয়া জুইত বনাবলৈ লৈছোঁ। আপোনালোকক এয়া দেখাবলৈ লৈছোঁ মই কচ মাছৰ ৰেচিপিটো। এতিয়া আপোনালোকে দেখিছে তেলখিনি ধুনীয়াকৈ মানে পাক গৈ গ'ল। এয়া মই এতিয়া মাছৰ পিচকেইটা প্ৰথমে ফ্ৰাই কৰি ল'ম। টাককৈ ফ্ৰাই কৰি ল'ম। একে কোবতে দি গ'লে মানে লৰাবলৈ অকণমান অসুবিধা হ'ব যে, সেইকাৰণে। দেখিছে মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। মই ষ্টীলৰ বাচন এটাত এই মাছখিনি ফ্ৰাই মাছখিনি ইয়াত কাঢ়ি দিলোঁ, আৰু এতিয়া মই বনাবলৈ লৈছোঁ। এইখিনি পেষ্টখিনিও ৰেডি হৈ আছে। এয়া কেৰাহীত মোৰ তেল দিয়া হৈ গ'ল। তেল পাক গৈ আছে। তেতিয়া মই এতিয়া ইয়াত যিখিনি মানে পেষ্ট বনাই থৈছিলোঁ এই পিঁয়াজখিনি ইয়াত দি দিম মই এতিয়া। দি থোৱা এই ৰচুনখিনিও মই এতিয়া ইয়াত দি দিম। নিচিনা ইয়াত আপোনালোকে দেখিছে এই ৰচুন আৰু পিঁয়াজখিনি ৰঙচুৱা নিচিনা হৈ গ'ল। এতিয়া মই ইয়াত এই বিলাহী পেষ্টখিনি ইয়াত দি দিম। ইয়াত মই সকলো মছলা ইয়াত মই পেকেট মছলাখিনি মই ইয়াত বাতিটোত উলিয়াই ল'লোঁ, আৰু অলপ ইয়াত পানী দি ল'লোঁ। ইয়াত মই গৰম মছলা, মিট মছলা, জিৰা আৰু ৰেড চিলি দিছোঁ। এই পেষ্টখিনি মই এতিয়া ইয়াত এই বিলাহীখিনি ইয়াত দি দিম। তাৰপিছত এইখিনি অলপ উতল আহিবলৈ দিম মই। উতল অহাৰ পিছতহে মাছখিনি ইয়াত দি দিম। এয়া আপোনালোকে দেখিছে এতিয়া এই বিলাহীৰ হেৰিখিনি উতল আহিছে। এতিয়া উতল অহাৰ পিছত মই ইয়াত মাছ দি দিম। ফ্ৰাই কৰি থকা মাছ কেইপিচ মানে ইয়াত দি দিম এতিয়া। এয়া আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি নিমখ দি দিব। আপোনালোকে দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে দেখিবলৈ। এইখিনি অলপ মানে মই ভালদৰে মানে উতল আহিবলৈ মানে সিজিবৰ কাৰণে ইয়াত মই এনেকৈ ৰাখি দিছোঁ এতিয়া।
এয়া মই এতিয়া এইখিনি কেৰাহীৰ পৰা কাঢ়ি লৈছোঁ ধুনীয়াকৈ। এইখিনি হৈ গ'ল। মই একেখন আপোনালোকক মই দেখাইছিলোঁ যে অথনি গোটা ঔটেঙা এটা, সেয়া ঔটেঙা মই তাই অলপ কাটি ল'লোঁ এনেকৈ টুকুৰা টুকুৰকৈ। আৰু এইটো এটা বেলেগ এটা ৰেচিপি, মানে মাছৰ ৰেচিপি। এইটো এটা মানে বেলেগ ষ্টাইলত বনাবলৈ লৈছোঁ। এয়া কেৰাহীত তেল দিয়া হৈ গ'ল, তেলখিনি গৰমে হৈ আছে প্ৰায়। এয়া মই ঔটেঙাখিনি কাটি লোৱা ঔটেঙাখিনি ইয়াত প্ৰথমে ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত ইয়াত মই এয়া অথনি পেষ্ট বনাই থোৱা পিঁয়াজ, নহৰু, তাৰপিছত জলকীয়া ইয়াত এতিয়া দি দিম। তাৰপিছত ইয়াত মই ইণ্টাৰেষ্টিং বস্তু এটা লৈছোঁ, মানে এইটো বহুত টেষ্ট কৰিব আৰু জ্বলা কৰিব। এয়া গুটি জালুক গ্লাছটোতে খুন্দি ল'লোঁ অলপ। আপোনালোকৰ নিজৰ ইচ্ছা, মন গ'লে দিব পাৰে, মন নগ'লে নিদিলেও হয়। মানে মই অলপমান জ্বলা খাই বেছি ভাল পাওঁ, আৰু আজি তাতে চৰ্দিও লাগি আছে, সেইকাৰণে ইয়াত গুটি জালুক অলপ খুন্দি লৈছোঁ। এয়া মই ৰং দি দিছোঁ ইয়াত। এয়া মই ইয়াত মছলা, সকলো মছলা ইয়াত গুড়ি ল'লোঁ। ৰেড চিলি, গৰম মছলা, মিট মছলা এইকেইটা দি, আৰু জিৰা অলপ দি দিছোঁ ইয়াত। এয়া মই গুলি ল'লোঁ। এতিয়া মই ইয়াত ঔটেঙাখিনিত দি দিম ধুনীয়াকৈ। আপোনালোকে গৰম পানী দি দিব দেই, তেতিয়াহে মানে খাবলৈ বেছি টেষ্ট হ'ব। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি দিব, মই দি দিছোঁ। তাৰপিছত এইখিনি অলপ ঔটেঙাখিনি মানে উতল আহিব লাগিব ধুনীয়াকৈ। এয়া ঔটেঙাখিনি দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ উতল আহিছে। এতিয়া এইখিনি উতল অহাৰ কাৰণে মই এতিয়া ফ্ৰাই কৰি থোৱা এই মাছ কেইপিচ ইয়াত দি দিম। এইখিনি অলপ সময় ধুনীয়াকৈ মানে মাছখিনিৰ লগত পূৰা উতল আহিব লাগিব। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু এইফালে ঔটেঙা বজাই দিব। আৰু মাছ, তাৰপিছত এয়া কাষতে ভেদাইলতাৰ চাটনি, তাৰপিছত ফ্ৰাই মাছ, জলকীয়া, আৰু এয়া ভাত মস্তিছে খাই দিম এতিয়া।